হেল্ল' বন্ধুসকল মিলন ব্লগলৈ স্বাগতম জনাইছোঁ আৰু আজি বহুদিনৰ মূৰত মানে আপোনালোকৰ ওচৰত মানে ইণ্টাৰেষ্টিং ভিডিঅ' এটা লৈ আছোঁ আৰু মোৰ পাছফালে আছে কুকুৰো আছে কিন্তু সি আধা মাহে তাৰ বেমাৰ হৈছে বেমাৰ অলপ আৰু আপোনালোকৰ আজি ভিডিঅ'টো কেনেকুৱা ভিডিঅ' হ'ব মানে আজি ভূতৰ ভিডিঅ' হ'ব আৰু এইখিনি জেগা আপোনালোকে দেখাই পাইছে গোটাখিনি আৰু আজি এই জেগাত মানে আপোনালোকক মানে ভূত মানে দেখাম যদি পাওঁ চবেইতো ভূতৰ ভিডিঅ' বনাওঁ আজি মোৰ এটা বনাওঁ আৰু আমাৰ জেগাখিনি এনেই ডেঞ্জাৰ জেগা আৰু আপোনালোকৰ চাই থাকক। তো গাইজ আপোনালোকে যদি দেখাই পাইছে মানে আমাৰ জেগাখিনি কেনেকুৱা জেগা আৰু এই জেগাত আজি মই মানে ভূতৰ ভিডিঅ' বনাম আৰু মোৰ লগত আছে আজি অৰুপ বোলা চলি এটা আছে সি তাৰমানে কেমেৰাটো বেয়া লাজ কৰে কিন্তু এই জেগাখিনি আপোনালোকে দেখা পাইছে মানে মোৰ কেমেৰাটো ভাল নহয় মানে অৰুপ তুমি টৰ্চটো মাৰি দিয়া টৰ্চটোৰ পোহৰ মানে এই টৰ্চটোৰ পোহৰে নাই গাইজ আজি আৰু আমি পুৰা এখন ভূত বিচাৰি যাই আছোঁ আৰু ভিডিঅ'টো সিমানো লম্বা নহয় মানে এইপাৰে আছে নদী আৰু এপাৰে আছে মানে ভূতৰ জেগা আৰু আমি ভূতৰ জেগাটোত যাই আছোঁ আপোনালোকে ধুনীয়াকৈ চাই থাকক আৰু মই আপোনালোকক যদি পাৰোঁ ভূত চুট পুৰা দেখাম আৰু পুৰা একেবাৰে আৰু মোৰ হাতত মানে আজি একো মানে অস্ত্ৰ শস্ত্ৰ একোৱেই নাই মানে আকালাই মানে ই আৰু মই আছোঁ মানে একো এটা অস্ত্ৰই নাই মানে অস্ত্ৰ মোবাইলটো আৰু মানে কি টৰ্চটো তাত মানে অস্ত্ৰ বেলেগ নাই চাই থাকক বিৰাট মানে একদম কেম্বা জেগাত আপোনালোকক লৈ যাই আছোঁ মানে আপোনাৰ চাই থাকক মানে এইবিলাক মোৰ ওপৰে ঘাঁহ দেখিছেনে আপোনালোকে এইবোৰ মানে এইবোৰ গাছ আৰু আমি যে গাছৰ মাজে মাজে ধুনীয়াকৈ যাই আছোঁ আৰু সেইটো এটা লাইট জ্বলিছে আমি মানে লাইট জ্বলা দেখা পাইছোঁ কোনিবে আছে কি বে আছে একো গম চম পোৱা নাই কিন্তু সেইটো আপোনালোকে দেখা পাইছোঁ আৰু অলপ লাইট জ্বলি আছে আৰু আমি মানে যাই আছোঁ আৰু আমি এতিয়া ধুনীয়াকৈ বাঁহৰ তল পাম এটা মানে আমি ভূতটো আছে নেকি চাম কি বে তো গাইছ আমি মেইন জেগাখিনি আহি পালোঁ এৰে আগত মানে এই ইয়াতে মানে সেইগিলা বাঁহ আপোনালোকে দেখা পাইছে অলপ নাপায় নাই এইবোৰ পুৰা একেবাৰে বাঁহ মানে এইবোৰ বাঁহগিলাখন তাতে মানে মানুহ চাই সৰ দিয়ে পুৰা সৰ দিলে মানে তাতে ভূত থাকে ইমান পটকৈ যাব নোৱাৰা আৰু আমি এতিয়া চব পাইছোঁ বাঁহ আৰু এই বাঁহ চবত মানে ৰাতি কেৰাম বাকানি মানুহ কোৱা শুনছোঁ মানে ভূত চুত ওলাই মানে এইচব হৈছে এইচব মানে সেই বাঁহ এইচব বাঁহ আপোনালোকে দেখা পাইছে মোৰা ঘেগে যাইছে অৰুপ তোমাৰ সেই ভয় লাগছি না হাৰুপ ঐ আৰু ভয় লাগছে বোলে গাইছ আৰু মানে কেম্বা জেগাত আছোঁ আপোনালোকে চাই থাকক মানে ভূত চুট পানী দেখাম আৰু এইগিলাটো আপোনালোকে এইগিলা দেখা পাইছে পাত চাত এইগিলাটো ভূত চুট দেখি দিম পুৰা দৰে পাৰোঁ আৰু কাৰণ ভূত বোলা বস্তুটো য'তে ত'তে থাকে আৰু সেইফালে আছে মানে আপোনালোকে দেখা পাইছে সেইপান দেখা পোৱা নাই কিন্তু মই দেখা পাইছোঁ সেই সেইপানে যোনবিলাক বাঁহ আৰু সেইপানে আছে সেইগিলা চখান আৰু সেইগিলা মানুহ চানুহ সোধ দে আৰু আপোনালোকক ধুনীয়াকৈ এতিয়া মই লৈ যাই আছোঁ আৰু আপোনালোকে চাই থাকক ধুনীয়াকৈ আৰু গাইছ ভয় লাগছে অলপ হয়নে আৰু ভয় লাগছে না এই হেঁপাহ নাচবি ইমান পটকৈ তো গাইছ আমি এতিয়া যাইছোঁ মানে পুৰা চেক কৰি আছোঁ আপোনালোকে চাই থাকক আৰু এতিয়া মানে ভূত আমি বিচাৰি আছোঁ কিন্তু বাটে বিচাৰি আছোঁ পথাৰ চথাৰো বিচাৰি যাম গাইছ পাগল আমি চালা আৰু এতিয়া ভূত চাই আছোঁ আমি কিন্তু পোৱা নাই ভূত গাইছ আৰু চালা জীৱনটো এনেইতো বৰবাদ ভূতো এটা দেখা নাই মানে মোক ঠোক চোক নাই আমাৰ মই মৰিম আহক তো গাড়ীত আমি কিবা এটা মাত শুনছোঁ খুটুককৈ থকা আৰু টৰ্চটো কৈ টৰ্চটো আমি ল'লোঁ এইটো টৰ্চ পোহৰ এইখিনি আপোনালোক দেখা পাইছে চাই থাকক আৰু গাইছ আমি মানে মাতটো শুনছোঁ ক'ৰ পৰা মাতটো শুনছোঁ আমি মানে এণ্ডাল পৰা মাতটো শুনছোঁ খুৰুককৈ কিন্তু একো নাই বৰ্তমান আৰু আগত দেখি যাম আৰু আপোনালোকৰ চক এটা আছে চকটো দেখা চাই থাকক এই চকটোত তাৰমানে ৰাতি ভূত চুত থাকেই মানে আমাৰ ভয় লাগি আছে টান চাও কৰি আছোঁ আপোনালোকে ভাবিব পাৰে মানে ভয় কৰা নাই কিন্তু ভয় লাগি আছে আৰু গাইছ খৰাব লগা আছে মই মানে ভৰি হেবা পাৰোঁ আৰু গাইছ আপোনালোকে লাইটগিলা দেখিছে নে সেইটোতো কিবা লাইটৰ নিচিনাকৈ জ্বলি আছে সেইবোৰ লাইটৰ নিচিনাকৈ জ্বলি আছে আৰু মোৰ লগত আছে এইটো টৰ্চ পুৰা মানে জ্বলাই দিম আৰু এই চকটো হৈছে এই চকটোৰ কথা যে কৈছোঁ আপোনালোকক এই চকটো হৈছে আপোনালোকৰ মানে ভূতৰ জেগা আৰু এই চকটোত তাৰমানে ৰাতি ভূত চুত মানে আহি মানে বহে ইয়াতে আৰু তুমি মানে এণ্ডাল হৈছে সেই ঔগাছ মানে আমি ঔগাছৰ তলত আছোঁ এই এণ্ডাল ঔগাছ আপোনালোকে দেখা পাইছে সেই ঔডালৰ তলত আমি আছোঁ আমি কিমান সাহসী চলি হ'ব লাগিব গাইছ আমাৰ নিচিনা চলি নাই পৃথিৱীত চাল্লা এইটো আপোনালোকে কিবা দেখিছেনে এই বস্তুটো মানে কিবা জ্বলি আছে কিন্তু এই বস্তুটো কি বস্তু এইটো এটা বস্তু মানে কি ফুটেই নে কি বেয়া কিন্তু এইটো বস্তু জ্বলি আছে এই জ্বলা বস্তুটো কি আপোনালোকে চাব নেকি ৰ'বক কিন্তু মানুহ নালাগে গাইছ মানুহ নালাগে চালা তো গাইছ মানে এইটো পাইছোঁ মানে আপোনালোকক দেখালোঁ কিন্তু ভিডিঅ'টো হৈছে মানে
ভূত মানে এইটো আপোনালোকে জ্বলাটো দেখালোঁ মানে এই জ্বলি থকাটো হৈছে এইটো এটা আছে অৰূপ কিন্তু আপোনালোকে ভিডিঅ' যদি মানে ভিডিঅ'টো বনালে যদি আপোনালোকে অলপ মানে ইণ্টাৰেষ্ট নলগাওঁ তেতিয়াহ'লে আপোনালোকতো ভাল নালাগিব সেইকাৰণে সেইখিনি হ'লেও ইণ্টাৰেষ্ট লগাইছোঁ আৰু মানে এই জেগাটো ভূত থাকেই কিন্তু এই টাইমটো হোৱা নাই বাবা আৰু এতিয়া বৰ্তমান বাজিছে আমাৰ মোটামুটি সেই 8টা 8:30 বাজিছে মানে এইটো টাইমটো ভুদলা আৰু 10টা নহয় 12টা 1টাতো ভুদলাই এই টাইমটো ভুদলা কিন্তু 8টা বজাত খোৱালৈ তথাপি আমি বিচাৰি আছোঁ কিন্তু পোৱা নাই এতিয়া নাপিলে আমি কি কৰিম নাপিলে আমি এটা বেলেগ দিনাখন হ'লেও ভিডিঅ' বনাম কোনি বনাম বিশ্বনাথ মই ভিডিঅ' এটা ধামাকা ভিডিঅ' বনাম অৰূপ থাকিব আমাৰ কেমেৰামেন আৰু আকৌ কাম্বা ভিডিঅ' হ'ব সেইটো ভিডিঅ' মানে বেলেগ কোৱালিটিৰ ভিডিঅ' বনাম আৰু আজি মানে ভিডিঅ'টো কি মানে ভূতটোত খেলা নাই একাৰণে বিচাৰি যাওঁ আছোঁ আৰু আৰু গাইছ আমি মানে পালোঁ এখন চৌকা মানে এতিয়া খানা চানা খাই আৰু এইখিনি মানে ছখন আগত দেখি ছখন আছে কিন্তু এইখিনি খানা চানা খায় আৰু আমি ভূত চুত সিমান এটা নাপালোঁ গাইছ মানে কি কৰিব আৰু মানে বিশেষ এইগিলাখন আপোনালোকে দেখা পাইছে কেনে লতা জাতীয় জেগা মানে কেনে জেগা মানে আৰু সেইফালে সেইটো লাইটে নে কি বেয়া এইটো জ্বলি আছে মানে এইটো মানে ভুবু লাগে নে সেনেকৈ সেই কৰিব নোৱাৰি যাব নোৱাৰি কিন্তু গাইছ ভিডিঅ'টো এইখিনি আৰু ভিডিঅ'টো এইখিনিয়ে গাইছ আৰু আপোনালোকে যদি চাই পেলাই ভাল পায় তেতিয়া লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো ধুনীয়াকৈ কৰি দিব মানে বহুদিন ভিডিঅ' দিয়া নাই সেইকাৰণে মানে টাইমো পোৱা নাই সেইকাৰণে এইটো এটা ভিডিঅ' দিলোঁ আৰু ভিডিঅ'টো মানে অলপ ধেমালি টাইপৰো হৈছে তথাপিও দিছোঁ আৰু ভাল ভিডিঅ' আনিবৰ কাৰণে চেষ্টা কৰি আছোঁ গাইছ মানে কিবা এটা কামত বিজি আছোঁ সেইকাৰণে ভিডিঅ' দিয়া পৰা নাই লং ভিডিঅ' আৰু আপোনালোকে লং ভিডিঅ'ত ছাপোৰ্ট কৰি দিব গাইছ ফেচবুকে দিম দে আৰু গাইছ চালা ফেচবুকত দিম আপোনালোকে ধুনীয়াকৈ চাব আৰু এতিয়া বাই বাই টাটা ডিস্কো